আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ আজি আকৌ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ মন দি শুনিব। মোৰ আজিৰ প্ৰথম প্ৰশ্ন, স্বৰাজ শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ, বাল গংগাধৰ তিলকে। ২ নম্বৰ প্ৰশ্ন, ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? উত্তৰ, চৰ্দাৰ বল্লভভাই পেটেল। ৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ, লৰ্ড উইলিয়াম বেণ্টিংক। ৪ নম্বৰ প্ৰশ্ন, বৰ্তমান প্ৰাচীন কুণ্ডিল নগৰখন ক'ত অৱস্থিত? উত্তৰ, শদিয়াত। ৫ নম্বৰ প্ৰশ্ন, দীঘলী পুখুৰী অসমৰ কোনজন ৰজাই খন্দাইছিল? উত্তৰ, ৰজা ভগদত্তই। আজিৰ ৫ নম্বৰ প্ৰশ্ন, দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ, 1939 চনৰ পৰা 1945 চনলৈ। আজিৰ ৬ নম্বৰ প্ৰশ্ন, লাচিত দিৱস কোন তাৰিখত পালন কৰা হয়? উত্তৰ, ২৪ নৱেম্বৰ। আজিৰ ৮ নম্বৰ প্ৰশ্ন, জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল? উত্তৰ, 1919 চনৰ 13 এপ্ৰিলত। আজিৰ ৯ নম্বৰ প্ৰশ্ন, ভাৰতত সংবিধান স্বীকৃত ভাষা কেইটা? উত্তৰ, ২২টা। ১০ নম্বৰ তথা আজিৰ শেষৰ প্ৰশ্নটো হ'ল, দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ অংশগ্ৰহণকাৰীজনৰ নাম কি? উত্তৰ, লীলাধৰ বৰুৱা। ধন্যবাদ।